জেতুকা চুলিৰ কাৰণে বহুত ভাল হয় আপোনালোকে ফ্ৰক আৰু এইটো ফ্ৰকৰ পৰা এটা ধুনীয়াকৈ ব্লাউজ চিলাম এয়া দেখা পাইছেনে আৰু এতিয়া এইটো থৈ চাওক হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাছ আৰু নমস্কাৰ মই ৰাজুমণিয়ে মোৰ চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এয়া দেখা পাইছে আছোঁ এয়া পাৰ্লাৰত আৰু ৰাতিপুৱাই আজি পাৰ্লাৰ আহি পাইছোঁ আৰু ৰাতিপুৱা হৈ থকা নাই বৰ্তমান অলপ দেৰিয়ে হ'ল ব্লগটো আৰম্ভ কৰাতে মোবাইলটো টিপি আছিলোঁ কিবা চালোঁ আৰু আজি ব্লগটো এটা বিশেষ কাৰণত আৰম্ভ কৰিছোঁ আপোনালোকে আজি এটা বিশেষ বস্তু দেখা পাব গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু শেষত ভিডিঅ'টো চাই কেনে পাই জনাবলৈ নাপাহৰিব আৰু এয়া চাওক জেতুকা লগাই আছোঁ আমাৰ জুপিতৰাই মোক লগি জেতুকা বটি পূৰা লৈ আহিছে নিজেও লগাইছে এয়া চাওক দেখা পাইছে না হাই দি আৰু তাই পূৰা লগাইছে এতিয়া বৰ্তমান মই লগাম আৰু জেতুকা চুলিৰ কাৰণে বহুত ভাল হয় আপোনালোকৰ যদি চুলিবিলাক বেয়া হৈ আছে তেতিয়াহ'লে জেতুকা লগাব পাৰে আৰু মই আগতেও দেখাইছোঁৱে আপোনালোকক চুলিৰ কেনেকৈ যতন ল'ব লাগে বা কি লগাব লাগে আজি মই অকল জেতুকাই লগাই আছোঁ কাৰণ মোৰ চুলিখিনি অলপ মানে বেয়া হৈছে শুকান হৈছে সেইকাৰণে আজি অলপ জেতুকা লগাই দিম আৰু যিহেতুকে আমাৰ গাঁৱৰ বিহু আহি আছে গতিকে জেতুকা মেইন হাততো জেতুকা লগাম গতিকে মূৰত লগাই লওঁ তাৰপিছত আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ আৰু ৰাইজসকল বৰ্তমান আহি পালোঁ বেলেগ এটা ঠাইত পাৰ্লাৰৰ পৰা আৰু জেতুকা মূৰত লগাই আছে আৰু আপোনালোকক আজি বিশেষ এটা বস্তু দেখাই আছোঁ আমাৰ গাঁৱত যিহেতুকে বিহু তাৰ কাৰণে এয়া চাওক পিছফালে পূৰা জেং বিহুৰ আয়োজন চলি আছে এয়া দেখা পাইছেনে আপোনালোকক ধুনীয়াকৈ জেং বিহু দেখাম আৰু বহুত কেইটা পাৰ্টি জেং বিহু আছে চাই থাকিব Dali ba ako apa balak-balak ba? আমাৰ ৰিহাৰ্চেল কমপ্লিটে হ'ল মোটামুটি এয়া চাওক কি ধুনীয়াকৈ নাচি আছে চবে আৰু আমাৰ মাও আছে ৰাইজসকল এয়া চাওক দেখাই দিছোঁ আৰু মোৰ পূৰা জেতুকা পূৰা শুকাইছে আৰু যাই কিনে এইখিনি ঘৰত থৈ দিওঁ আৰু ৰাইজসকল এতিয়া মানে ৰাতিয়ে হৈ গ'ল 9টামান বাজিল আৰু আমাৰ সমবেত সংগীতৰ ৰিহাৰ্চেল হৈ আছে বিহুত গাবৰ কাৰণে এতিয়া ভালকৈ দেখাব পৰা নাই কাৰণ একদম ছাৰহঁত আছে ভালকৈ ভিডিঅ' কৰিব পৰা নাই অলপমান বেয়াও লাগে যিদিনাখন আমি গাম সেইদিনাখনৰ ভিডিঅ' আপোনালোকক দিম আপোনালোকে ধুনীয়াকৈ চাব আৰু এতিয়া ৰিহাৰ্চেলখিনি কৰি লওক আৰু ৰিহাৰ্চেল কৰি উঠি ডাইৰেক্ট আহি গ'লোঁ আৰু বিহুৰ ৰিহাৰ্চেলত একদম নাইলে নহয় আৰু আমাৰ খুৰীমাক চাওক কি কৰিব লাগিছে আৰু ৰাইজসকল আমি মানে ৰাতিও ভিডিঅ' কৰিব কি কৰিব আহিছোঁ ৰিহাৰ্চেল দিব আহিছোঁ দিনততো কাৰ্যসূচী আপোনালোকক অলপ দেখালোঁ আৰু ৰাতিৰ কাৰ্যসূচী দেখাই আছোঁ আমি সমবেত সংগীতৰ ৰিহাৰ্চেলত দিব গৈছিলোঁ কিন্তু আপোনালোকক দেখা নহ'ল আৰু বৰ্তমান এয়া চাওক ৰাতি 11টা বাজিছে আৰু ৰিহাৰ্চেল চলি আছে আপোনালোকক ৰিহাৰ্চেল দেখাই আছোঁ ধুনীয়াকৈ চাই থাকিব এয়া আমাৰ এইকেইটা নাচনীকেইটা ৰিহাৰ্চেল দিব গৈছিলে বহি আছে
গুড মৰ্নিং ৰাইজসকল আৰু কালি ৰাতি আহি মানে ভিডিঅ' নবনালোঁ আৰু ৰাতি আহাতে দেৰি হ'ল তাৰপিছত শুয়ে থাকলোঁ আৰু আজি ৰাতিপুৱা এটা বিশেষ বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি এটা ধুনীয়া বস্তু বনাম আৰু এয়া আমাৰ জুপিতৰাই ধুনীয়াকৈ চাদৰ গুঠি আছে আৰু চাদৰ কেনেকৈ গুঠে সেইটো আপোনালোকক এটা দেখাই দিম আৰু লগতে আৰু এই মানে এটা ব্লাউজ চিলাম বা এটা ফ্ৰকৰ পৰা সেইটো আপোনালোকক ধুনীয়াকৈ দেখাম আপোনালোকে চাই থাকিব যেনে এইটো হ'ল ফ্ৰক আৰু এইটো ফ্ৰকৰ পৰা এটা ধুনীয়াকৈ ব্লাউজ চিলাম আৰু কেনেকৈ ফ্ৰকৰ পৰাও ব্লাউজ চিলাব পাৰি আপোনালোকক ধুনীয়াকৈ দেখাম আপোনালোকে ধুনীয়াকৈ চাই থাকিব অকল এয়া চাওক তাই গুঠি আছে আৰু সূতাডাল তাই তাৰমানে আগতে এনেকৈ লৈ লৈছে আৰু এইকেইটা চাওক তাই কি ধুনীয়াকৈ গুঠছে এয়া দেখা পাইছেনে আৰু এতিয়া এইটো গুঠো এয়া চাওক এনেকৈ লৈ পেলাই ইয়াতে ধুনীয়াকৈ এটা গাঁঠি দি ল'ব প্ৰথমতে এইখিনি মানে শেষ পৰ্যায় পাইছেতো সূতাখিনি সেইকাৰণে অলপ হৈ গৈছে আৰু বেছিকৈ হৈ থাকে তাৰপিছত এয়া চাওক এইফালেদি এনেকৈ লৈ পেলাই এইফালেদি আৰু এনেকৈ সূতাডাল ওলাই আনি কিনে ইয়াতে এটা ধুনীয়াকৈ এনেকৈ গাঁঠি দিব লাগে আৰু এই গাঁঠিটো পূৰা টাইটকৈ দিব লাগে যদি এই গাঁঠিটো ঢিলা হয় তেতিয়াহ'লে এই সূতাবিলাক নহয় এনেকৈ ওলাই আহে আৰু ইয়াতে দুবাৰ গাঁঠিটো ধুনীয়াকৈ দিলে হ'ল আৰু দুবাৰ দিলে আৰু তাৰ পৰা সূতাটো ওলাই অহাৰ চান্স নাথাকে এয়া চাওক এয়া ধুনীয়াকৈ তাই দিছে তাৰপিছত এইটো আৰু ইয়াতে এই দুডাল আছিল নহয় সূতা দুডাল ধুনীয়াকৈ এনেদৰে মেলি লৈ পেলাই এই দুডাল সূতা লগ কৰি পেলাই ইয়াতে আৰু ধুনীয়াকৈ দুটামান গাঁঠি মাৰি দিলে হৈ গ'ল তাৰপিছত তলৰখিনি ধুনীয়াকৈ সমানকৈ নি পেলাই ধুনীয়াকৈ কাটি দিলেই হৈ গ'ল সেইটোৰ জোখত মানে সেইটো গুঠাটো যিমান মানে দীঘলকৈ গুঠিছে এইটোও ধুনীয়াকৈ এনেদৰে এইবিলাক কোচ খাই থকা সূতাবিলাক এনেকৈ টানি নি পেলাই সেইটোৰ লগত মিলাই পেলাই ধুনীয়াকৈ সমানকৈ কাটি দিলে হৈয়ে গ'ল এয়া দেখিছেনে আৰু এনেদৰে আপোনালোকে ধুনীয়াকৈ নিজৰ চাদৰখন নিজে গুঠিব পাৰে আৰু যদি গুঠাটো আৰু ভালকৈ শিকাই দিব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মই আৰু ভালকৈ শিকাই দিম এয়া চাওক মেহেন্দি লগাইছিলোঁ কিবা আধা চেকৰা হৈ আছে আৰু তাইও লগাইছে হাত চাওক এইয়া তাইৰ হাতখন চাওক অৱস্থা নাই তাই এইখন চাদৰখন গুঠিব আৰু মই এতিয়া এই ব্লাউজটো ধুনীয়াকৈ কাটিং কৰি আপোনালোকক দেখাই আছোঁ আৰু মই ফ্ৰকটোৰ প্ৰথমতে ওপৰৰখিনি এনেদৰে ধুনীয়াকৈ কাটি লৈছোঁ এয়া দেখিছেনে এনেদৰে ধুনীয়াকৈ আপোনালোকেও কাটি ল'ব আৰু কাটি নল'লেও কথা নাই কিন্তু মই ভাবিলোঁ এইখিনিৰ পৰা পাৰি নেকি ব্লাউজটো কৰিব কিন্তু সেইখিনিৰ পৰা নোৱাৰি গতিকে সেইখিনি আমি থৈ দিলোঁ এতিয়া আমি তলৰখিনি ল'ম আৰু তলৰখিনি মানে হাত দীঘল দিম বুলি ভাবিছিলোঁ কিন্তু হাত দীঘল নহয় গতিকে হাত চুটিয়ে দিম এইখিনিৰ পৰা এইখিনি 10 লৈছোঁ 10 লৈ পেলাই ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ আৰু তাৰ মানে তলৰখিনি এই মানে বেছিকৈ ফুল থকাখিনি মই হাতখন বনাম বুলি ভাবিছোঁ আৰু এনেদৰে লৈছোঁ আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ হাতৰ আকৃতিত মানে এনেদৰে ধুনীয়াকৈ তলৰ ফালে দি পেলাই 6 ল'ব তলৰ পৰা ওপৰলৈকে 6 লৈ পেলাই ধুনীয়াকৈ কাটি দিব এনেদৰে আৰু দীঘলটো মানে সেইখিনি 10 ল'ব মানে একদম হাতৰ এইখিনি যে বেকাকৈ যে কাটিছোঁ সেইখিনিহে 6 আৰু ওপৰৰ সেইখিনি 10 ল'ব আৰু তাৰপিছত এনেকৈ দুটা পাৰ্ট ওপৰৰ ফালে উঠাই এই দুটা পাৰ্টৰো অকণমান এনেদৰে কাটি দিছোঁ আৰু এয়া হাত কাটা হৈয়ে গ'ল এতিয়া আমি কাটিম ফ্ৰণ্টৰ ছাইডটো মানে ওপৰৰখিনি হাতৰ মানে গাটো হাতখনটো আমাৰ হৈ গ'ল আৰু তাৰ কাৰণে ইয়াতে যে এইখিনি চিলাইখিনি আছিল চিলাইটো খোলা মানে অলপ দিগদাৰী হয় বহুতকেইটা চিলাই আছে খুলিবৰ কাৰণে বহুত টাইম লাগি যায় সেইকাৰণে মই এইখিনি কাটিয়ে দিছোঁ ধুনীয়াকৈ আপোনালোকৰ যদি চিলাই খোলাৰ সুবিধা আছে খুলি ল'ব যদি কাটি দিব ইচ্ছা যায় কাটিয়ে দিলে হ'ল আৰু তাৰপিছত এইখিনি থৈ দিলোঁ আৰু মানে ইয়াতে লাইনিং লগাব লাগিব সেইকাৰণে লাইনিংটো এতিয়া কাটিম আৰু এয়া চাওক এইখিনি হ'ল লাইনিং মানে নীলা লাইনিং নাই সেইকাৰণে মই সেউজীয়াই দি লৈছোঁ কাৰণ এইটো মৰে ব্লাউজ গতিকে ময়ে পিন্ধিম যিহেতুকে আৰু এইটো ফৰ্মাটোত বহাইহেনে মই কাটিছোঁ কিন্তু আপোনালোকে তলৰ ফালে দীঘলটো 14 ল'ব আৰু হাতৰ এইখিনি 6 ল'ব 6 লৈ পেলাই কাটি দিব আৰু এইখিনি ইয়াৰ পৰা ইয়ালৈকে কান্ধিটো ল'ব 3.5 আৰু সিফালে ল'ব 2.5 বা 3 ল'লে হৈ যাব 3 ল'লে অলপ ভাল হ'ব কাৰণ এই গলটো মই বেছিকৈ কাটি নিদিওঁ আৰু যিহেতুকে প্লেন হ'ব ব্লাউজটো আগচাইডে মানে বেছিকৈ কাটি নিদিওঁ আৰু পাছফালেও বেছিকৈ কাটি নিদিওঁ মানে পাছফালে গলটো উঠাই দিম আৰু আগচাইডে অকণমান দহ কৰি দিম আৰু এয়া চাওক পাছফালটো মই যেনেকৈ অকণমান 3ত কাটিছিলোঁ সেই 3তে ৰাখি দিলোঁ আৰু আগচাইডটো মই এনেদৰে অকণমান দহাকৈ মানে 5ত কাটি দিছোঁ 5 লৈছোঁ 5 লৈ পেলাই কাটি দিছোঁ আৰু এয়া চাওক কাটা হৈয়ে গ'ল এইটো হ'ল মোৰ ব্লাউজৰ লাইনিংখিনি আৰু এতিয়া হ'ল এইখিনি হ'ল ব্লাউজৰ কাপোৰটো মানে ফ্ৰকৰ কাপোৰটো আৰু এতিয়া এইটো লাইনিংটো ইয়াতে এনেকৈ পাৰি দি পেলাই ধুনীয়াকৈ জুখি ল'ম কিন্তু ইয়াতে মানে লাইনিংখিনি অলপ বেছি দীঘল হ'ল আৰু ব্লাউজৰ কাপোৰটো অলপ চুটি হ'ল সেইকাৰণে মই লাইনিংখিনি মানে বেছি হোৱা লাইনিংখিনি ধুনীয়াকৈ কাটি দিছোঁ আৰু আজি আমি নেক্সট আৰু এটা বিহু পাৰ্টিত আহিছোঁ আমি আৰু আমাৰ এয়া গায়িনী মেইন তাকে পিন্ধি কৰো ধেমালি লগৰীয়া দুবৰি তুমি আমাৰ
এটা হ'ল বেলেগ এটা পাৰ্টি আমাৰ বহুতগিলা পাৰ্টি হৈছে আপোনালোকক বিহু ধুনীয়াকৈ দেখা আপোনালোকে চাই থাকিব লগৰ সমনীয়াই ঐৰিলি পাৰিলে ঐ বিহু বিহু লাগিছে হাই ৰাইজসকল আহি পালোঁ পাৰ্লাৰ আৰু বিহু আপোনালোকক দেখালোঁ আমাৰ গাঁৱত ধুনীয়াকৈ 2 পাৰ্টিমান বিহু হৈছে আৰু সেইফালেও আছে বোলে 2 পাৰ্টিমান আপোনালোকক বিহুৰ দিনা ধুনীয়াকৈ গোটেই বিহুখিনি দেখাম আৰু আজি আপোনালোকক মানে অলপমান দেখাই দিছোঁ ৰিহাৰ্চেলৰ আৰু বেছি দেখা নাই আৰু বৰ্তমান দোকানত বহুত কাম আছে গতিকে কামখিনি কৰোঁ আৰু আজি আপোনালোকক যে কাটিং মানে ব্লাউজ কাটাটো দেখাইছোঁ সেইটো মানে চিলাই ভিডিঅ'টো চাবৰ কাৰণে নেক্সট ভিডিঅ'ত আহি আছে চিলাই ভিডিঅ'টো আপোনালোক ধুনীয়াকৈ চিলাই ভিডিঅ'টো তাতে দেখাম আপোনালোকে সেইটো চালে ধুনীয়াকৈ সেইটো চিলাই কৰিব পাৰি যাব আজি আপোনালোকক ইয়াতে মানে কাটাটোৱে দেখালোঁ আৰু গুঠাটো দেখালোঁ আৰু আজিৰ ভিডিঅ'টোত বেছি বিশেষ আৰু নাই গতিকে আজিলৈ আহিছোঁ তেন্তে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই